So guys, আজি মই এইটো ভিডিঅ'ত ফল্ডাৰৰ আৰু এখন ট্ৰিক্সৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। নৰ্মেলি ফল্ডাৰ বনালে এনেকৈ ইয়েলো কালাৰৰ ফল্ডাৰ হয়, কিন্তু মোৰ স্ক্ৰীনত চাওক কিছুমান এনেকৈ কালাৰফুল ফল্ডাৰ বনি আছে। মই আৰু এখন ভিডিঅ' বনাইছিলো ফল্ডাৰৰ ট্ৰিক্সৰ ওপৰত। তাত আমি ফল্ডাৰত কেনেকৈ বেলেগ বেলেগ আইকন লগাব পাৰো এইটো শিকিছিলো, কিন্তু আজি এইটো ভিডিঅ'ত আমি কেনেকৈ ফল্ডাৰবোৰ কালাৰফুল কৰিব পাৰিম। নৰ্মেলি আমাৰ ফল্ডাৰবোৰ ইয়েলো কালাৰেই হয়, কিন্তু ফল্ডাৰবোৰ আমি কেনেকৈ কালাৰফুল কৰিব পাৰিম সব মোৰ ইয়াত সব কালাৰফুল ফল্ডাৰ আছে, সেইটো আমি এইটো ভিডিঅ'ত শিকিম। সো গাইস, লেটস স্টাৰ্ট। কি কৰিব লাগিব, আপোনাৰ কম্পিউটাৰত ইন্টাৰনেট কানেকশ্যন থাকিব লাগিব। ইন্টাৰনেট কানেকশ্যন থাকিব লাগিব। আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব। ইয়াত আপুনি এটা সফটৱেৰ ইনষ্টল কৰিব লাগিব, একদম সৰু সফটৱেৰ হয়। এই সফটৱেৰটোৰ নাম হৈছে ৰেইনবো ফল্ডাৰ। এইটো সব প্ৰথমে আহি যাব ৰেইনবো ফল্ডাৰছ ডাউনলোড, ক্লিক কৰিব। এইটো ৰেইনবো ফল্ডাৰ আহি গৈছে, ইয়াত তলত যাব। ইয়াত সব ৰেইনবো ফল্ডাৰ আহিছে ফ্ৰী ডাউনলোড। ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে, যেহেতু মই অলৰেডি ডাউনলোড কৰি থৈছো সেইকাৰণে নকৰো, ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব ফাৰ্ষ্ট কাম। তাৰপিছত আপুনি ফল্ডাৰ যিবোৰ ফল্ডাৰ আপোনালোকে ক্ৰিয়েট কৰিব সেই ফল্ডাৰবোৰৰ ওপৰত, যেনেকৈ মই ইয়াত কেইবাটা ফল্ডাৰ ক্ৰিয়েট কৰি থৈছো। ধৰক এই এক্সেল নামৰ ফল্ডাৰটো ইয়েলো কালাৰ হৈ আছে, মই ইয়াত বেলেগ কালাৰ এটা দিব বিচাৰিছো। একো কৰিব নালাগে, আপুনি ফল্ডাৰটোৰ মাজত ৰাইট ক্লিক কৰিব। চাওক ইয়াত নিজে নিজে এটা অপশ্যন আহি গৈছে ৰেইনবো ফল্ডাৰ। কিহৰ কাৰণে আহিছে, কাৰণ মই সফটৱেৰটো ইনষ্টল কৰিছো, তাৰ বাবে নিজে নিজে ইয়াত ৰেইনবো ফল্ডাৰ অপশ্যন এটা আহি গৈছে। জাষ্ট ইয়াত ক্লিক কৰিব। এনেকৈ এটা অপশ্যন আহি যাব আপোনাৰ ওচৰত। তো মই এক্সেল ফল্ডাৰটো সিলেক্ট কৰিছো, তো এক্সেল ফল্ডাৰটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা। আৰু তাৰপিছত ইয়াৰ পৰা আপোনাৰ যি কালাৰ লাগে যি চুজ কৰিব। ধৰক মই গ্ৰীণ কালাৰ লাগে, তো মই গ্ৰীণ কালাৰ চুজ কৰিছো। ইয়াৰ পৰা আপুনি ৰেজলিউশ্যন সেট কৰিব পাৰে কেনেকৈ লাগে। তো ধৰক মই ইয়াত সেট কৰিছো। এইটো হৈ গ'ল মোৰ এক্সেল ফল্ডাৰ ইয়াত। তাৰপিছত ইয়াত যে কালাৰাইজ লিখা আছে তাত আপোনালোকে ক্লিক কৰি দিব। জাষ্ট কালাৰাইজত এনেকৈ ক্লিক কৰি দিব। এইটো চাওক গ্ৰীণ কালাৰৰ, এইটো চাওক গ্ৰীণ কালাৰৰ ফল্ডাৰ আহি গৈছে। বাছ আৰু একো কৰিব নালাগে, কাটি দিয়ক। এনেকৈ আপোনাৰ যি কালাৰৰ ফল্ডাৰ লাগে আপুনি এনেকৈ নিজৰ ফল্ডাৰবোৰ কালাৰফুল কৰি বনাই থব পাৰে। সো গাইজ, কম্পিউটাৰত এনেকৈ বহুতো হিডেন ট্ৰিক্স আছে, আৰু সেইবোৰ আপোনালোকে জানিলে নিজকে কম্পিউটাৰ কিং বা কুইন বুলি ক'ব পাৰিব। আৰু নেক্সট ভিডিঅ'ত মই ফল্ডাৰৰ আৰু এক ইণ্টাৰেষ্টিং ট্ৰিক্স লৈ আহিম। সো প্লিজ stay with me. Okay, thank you.